নমস্কাৰ, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ বাতৰি। ৰাজ্যত এতিয়াও অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ। ক'ভিডৰ যি সংক্ৰমণ এয়া লাহে লাহে ৰাজ্যত হ্ৰাস পাইছে যদিও বৃদ্ধি হ'বলৈ ধৰিছে ক'ভিডৰ মৃতকৰ সংখ্যা। মাত্ৰ ২৪টা ঘণ্টাৰ ভিতৰতে ২১ জন মানুহ মৃত্যুমুখত পৰিছে কেৱল ক'ভিডত সংক্ৰমণ হৈ। সবিশেষ তথ্য লৈ আহিছোঁ এই মুহূৰ্তত। ৰাজ্যত অব্যাহত আছে ক'ভিডৰ ভয়াৱহ সংক্ৰমণ। ২৪ ঘণ্টাত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ২১ জনকৈ লোকে। ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ২,৮৬১ গৰাকী লোক। কেৱল কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে ৫৯৯ জন লোক। ২৪ ঘণ্টাত এতিয়া পজিটিভিটি হাৰ হৈছে ৬.৯৬% ৰাজ্যত। আজি দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে স্বয়ং বিজেপি বিধায়কে মুখ্যমন্ত্ৰীৰ ওচৰত পাব লগা হ'ল অপমান, আৰু সেইজন বিধায়ক হৈছে ৰূপজ্যোতি কুৰ্মী। নমস্কাৰ, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এই মুহূৰ্তত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য। বৰ অপমান পালোঁ, মুখ্যমন্ত্ৰীৰ সভাত প্ৰৱেশ কৰিবলৈ নাপায় অভিমান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হৈছে দেৰগাঁৱত। কিন্তু অধিৱেশনৰ মাজতে লাগিল অথন্তৰ। অধিৱেশনৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত নিৰাপত্তাৰক্ষীয়ে সোমাব নিদিলে শাসকীয় পক্ষৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক। নিৰাপত্তাৰক্ষীৰ এই কাণ্ডৰ বাবেই সভাৰ মূল গেটতে প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী। প্ৰতিবাদ কৰাই নহয়, সভাত সোমাবলৈ নিদিয়াৰ বাবে এক প্ৰকাৰৰ অভিমান কৰি যাবলৈ ওলাইছিল ৰূপজ্যোতি কুৰ্মী। কিন্তু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অনুৰোধত সভাত সোমাল ৰূপজ্যোতি কুৰ্মী। বিধায়ক কুৰ্মীয়ে কয়, আজি মই বৰ অপমান পালোঁ, মোৰ গাড়ী কিয় সোমাব নিদিলে? মোক আৰু স্থানীয় বিধায়কক মুখ্যমন্ত্ৰী নিৰাপত্তাৰক্ষীয়ে কিয় সোমাব নিদিলে? মই ২০০৬ চনৰ পৰা বিধায়ক হৈ আছোঁ, কোনোদিন এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। ১৫ বছৰে আবেদন কৰি চৰকাৰী গৃহৰ পৰা বঞ্চিত বৃদ্ধা। হয়, এগৰাকী আইতাই ১৫ বছৰে ধৰি আবেদন কৰি কৰি ভাগৰি পৰিছে, কিন্তু আজিলৈকে চৰকাৰী গৃহৰ পৰা বঞ্চিত হৈ আছে। সাপে বেঙে সহবাস, কোন মুহূৰ্তত হালি যোৱা ঘৰে হেঁচা মাৰি ধৰে তাৰ কোনো নিশ্চয়তা নাই। আবেদনৰ পিছত আবেদন জনাইছে গ্ৰামোন্নয়ন বিভাগক, পঞ্চায়তৰ প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়ে, না খণ্ড উন্নয়ন বিষয়াই গুৰুত্ব দিয়ে, আনকি স্থানীয় বিধায়কেও গুৰুত্ব নিদিয়ে। এটি চৰকাৰী আৱাসগৃহ বিচাৰি বিগত ১৫ বছৰে ধৰি আবেদনৰ পিছত আবেদন কৰি আহিছে এগৰাকী আইতাই, কিন্তু কামতহে অহা নাই। পুৰণি গুদামৰ বৰুৱা চুকৰ ৭০ বছৰীয়া হৰিমাই বৰুৱাৰ দুখৰ কাহিনী এয়া। সবকে সাথ সবকা বিকাশ উন্নয়নৰ এই শ্লোগানক এতিয়া যেন অসাৰ প্ৰতিপন্ন হৈছে দৰিদ্ৰ হৰিমাই বৰুৱাৰ ক্ষেত্ৰত। দৰিদ্ৰ বৰুৱাৰ পৰিয়ালে বসবাস কৰা বাসগৃহটো দেখিলে চকুজুৰি সেমেকি পৰিব আপোনাৰো। বহু বছৰৰ পূৰ্বেই সজা পৰিয়ালটোৰ ঘৰটো এতিয়া জৰাজীৰ্ণ। হালি পৰিছে ঘৰটো, দুৱাৰ খিৰিকীসমূহ। জহি যোৱা ঘৰে বেৰবোৰ এতিয়া পচি ফুটা হ'বলৈ ধৰিছে। মানুহ থকাৰ বাবে হৈ পৰিছে একেবাৰে অনুপযোগী। ইয়াৰ পিছতো বহুবোৰ সমস্যাৰ বোজা মূৰত লৈ জৰাজীৰ্ণ ঘৰটোতে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে এজন পুত্ৰসহ এগৰাকী বৃদ্ধাই। নগাঁৱৰ পিছত এইবাৰ বোকাজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বোকাজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। খটখটি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১২.৫০ গ্ৰাম হেৰোইন সহ নগদ ৯৮,০০০ টকা। খটখটিত আৰু গাঁৱত হাবিবা জন্নত নামৰ এগৰাকী ভাড়াতীয়া মহিলাৰ ঘৰত উদ্ধাৰ ড্ৰাগছখিনি। ধৃত হাবিবা জন্নতৰ ঘৰ নগাঁৱৰ ৰূপহীৰ। ৬৬টা সৰু প্লাষ্টিকৰ টেমাত আছিল ড্ৰাগছখিনি। অভিযানত AS0279532 নম্বৰৰ এখন আৰ্টিগা বাহন আৰু ২টা মোবাইল জব্দ কৰা হৈছে। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল মহিলাগৰাকীয়ে। ইতিমধ্যে ধৃত হাবিবা জন্নতক আটক কৰি তদন্ত অব্যাহত ৰাখিছে খটখটি আৰক্ষীয়ে।